হয় আঞ্চলিক ভাষাত কৈছে চাং চাং বৰুৱাই আজি পঞ্জাৱৰ মাজত গুলীয়াগুলি চলি আছে গুলীয়াগুলি চলিছে গুলীয়াগুলি কমা নাই আজি অসমৰ মুখ্যমন্ত্ৰী নতুন দিল্লী ৰিক্সা ৰাওনা কৰিছে কালি গুৱাহাটী শৰাইঘাটৰ অভাৱ যেটা মিছা মাছৰ হেঁচা খায় এটা পানী জাহাজ 5 টুকুৰা হৈ যায় ব্ৰহ্মপুত্ৰ হতে 3টা দৈনিক নামাজ খাব নাপায় মাইকী মানুহে মৃত্যু ঘটনা ঘটিছে এই আনিক বাতৰি কিন্তু আমাৰ গাঁৱৰ মেম্বাৰে কোনো টিকেট পাইছে গাঁৱৰ ৰাইজে কৈছে মেম্বাৰটো এনেকুৱা ধৰণৰ হ'ব লাগিব ঘেৰ বটল মাল খাই ৰাস্তা পদূলি হাল্লা কৰা হ'ব লাগিব আৰু গধূলি আহি মাইকী লৈ কাজিয়া কৰা হ'ব লাগিব কালি গুৱাহাটী পল্টনত পকেট মৰা চিট খালী হৈছে পকেট মৰা মানুহটো এনেকুৱা ধৰণৰ হ'ব লাগিব গালত কোলা কোলা দাগ থকা হ'ব লাগিব আৰু পিঠি চাল চিঙা হ'ব লাগিব আৰু মাইকী মানুহৰ বস্তু কাঢ়ি অনা ক্ষমতা হ'ব লাগিব এই আঞ্চলিক বাতৰি নগাঁও সমষ্টিত প্ৰফুল্ল মহন্তৰ ঘামৰ পৰা বানপানীৰ সৃষ্টি হৈ এজনী বিহাৰী মাইকী গা ধুই ধৰে 3টা অকণি গৈছে উঠি গৈছে বাতৰিখন শুনা পাই গৈছে তাৰে 7টা বিহাৰ 3টা উকণি উদ্ধাৰ কৰি যাওঁতে 3টা নিয়াতিকণি শৰাইঘাটত ডাঙৰ লগত আহিছে আৰু 4টা নিয়াতিকণি এতিয়া সম্ভাৱনা পোৱা নাই ডিব্ৰুগড় নাওপৰা কুমাৰতী ধাৰখাৰ পানী বাঢ়িছে গৰুমতি বুৰি গৈছে কিন্তু চুক ভেকল তলপেটটো তল গৈছে পাতিহাৰে বুকু পানী হৈছে হয়তো দুপাল টিকা উঠা বৰষুণ হ'ব পাৰে নতুন দিল্লী মৌচুমী বতাহ আক্ৰমণ চলাই আছে সোনিয়া গান্ধী চাদৰটো উৰুৱাই নি দুলীয়াজাৰ মেনেজাৰ দিছে নত লাগি আছে লগালগ দিনামৰ মেনেজাৰটো আৰু সি জনাইছে চাদৰখন উদ্ধাৰ কৰিব পৰা নাই হাতীটো হাগতি পাৰিবাৰ হ'ব খুজিছে কিন্তু মাউটো আণ্ডাৰ পেণ্টটো খোল খাই যাওঁতে হ'ব